প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি তিৱাসকলৰ মাঘ বিহু। তেওঁলোকে মাঘ বিহুত কি কৰে আহকচোন আমি অকণমান চাই লওঁ। আমাৰ অসমৰ অন্যতম এটি জনগোষ্ঠী ভূমিপুত্ৰ তিৱাসকলে মাঘ মাহৰ প্ৰথমটো মঙলবাৰ আৰু বুধবাৰে এই বিহু পালন কৰে তেওঁলোকে আৰু সমূহীয়া মৎস্য চিকাৰ কৰাৰ কাৰণে। আজি তেওঁলোকে নগাঁও জিলাৰ কঠীয়াতলীৰ বকলুং বুলি এখন বিল আছে। বিলত তেওঁলোকে কি ক'লে বুকলুং বিলত তেওঁলোকে মৎস্য চিকাৰ কৰিবলৈ আগবাঢ়িছে। চাওক আপোনালোকে ধুনীয়াকৈ পৰম্পৰাগত সাজি ওলাই আহিছে। হাতত মাছ ধৰা সঁজুলি আৰু একদম নাচি বাগি আহিছে। চাওক তেওঁলোকৰ মনৰ উৎসাহ কেনেকৈ নাচিছে। এনেকৈ আপোনালোকে চাওক, ভিডিঅ'টো কথা নকওঁ, আপোনালোকে চাওক। অসমৰ ভূমিপুত্ৰ তিৱাসকলৰ এক বিশেষত্ব হ'ল তেওঁলোকে মাঘৰ বিহুটো আমি যেনেকৈ পালন কৰোঁ তেনেকৈ তাৰ একেই নহয় বাৰু। মাঘ মাহত তেওঁলোকে প্ৰথমটো মঙলবাৰ আৰু বুধবাৰে পালন কৰে, হয়নে? মোৰ আচলতে এটা লাইনত মোৰ এগৰাকী অনুৰাগী আছে, তেওঁ কৈ আছে মোক কথাখিনি আপোনালোক তেওঁ মোক কৈ আছে এটা ফোনত, আৰু মই তেনেকৈ ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। হয়, আজি সঁচাকৈ বহুত এটা আনন্দৰ দিন আমাৰ। মধ্য অসমত বসবাস কৰা তিৱা জনগোষ্ঠীৰ ভিতৰত কঠীয়াতলী কন্দলী এই অঞ্চলটোত আমি পৰম্পৰাগতভাৱে সদায় মাঘ মাহৰ প্ৰথমটো মঙলবাৰ আৰু বুধবাৰ আমি বিহু উদযাপন কৰি আহিছোঁ। আৰু এই মঙলবাৰে এই বুকৰুম বিলত আমি তিৱা ভাষাত টিগ্ৰুম বুলি কয়। এতিয়া টিগ্ৰুম গৈ পেলাই মানে মৌখিকভাৱে গৈ আজি বুকৰুম হ'ল। এই বুকৰুমত আজি মাছ মৰা যি উৎসৱ, এই উৎসৱটি সঁচাকৈ এটা নৈসৰ্গিক দৃশ্য। আৰু এই অঞ্চলটোৰ জাতি জনগোষ্ঠী সকলো ৰাইজে আহি পেলাই সমূহীয়াকৈ মৎস্য মানে হেৰি ধৰি পেলাই মানে বিলত নামি মাছ ধৰি যি এটা মাছ লৈ ঘৰত বিহু উদযাপন কৰে, ই আমাৰ কাৰণে সঁচাকৈ এটা সম্পূৰ্ণভাৱে ঐতিহাসিক দিন বুলি আমি ভাবোঁ। আৰু সকলোলৈকে আজি তিৱা বিহু আমি তিৱা ছাত্ৰ পৰিষদৰ যিহেতু মই অধ্যক্ষ হিচাপে সকলোলৈকে মই মাঘৰ এই তিৱা বিহুৰ ওলগ যাচিছোঁ। আৰু যাতে ভগৱানে আমাক সকলোৱে কুশলে ৰাখক। আৰু এই পৰম্পৰাগত যি আমাৰ মাছ ধৰা যি উৎসৱ, ই যাতে সদায় জীয়াই থাকে আৰু শান্তি সম্প্ৰীতি অটুট থাকে, সেয়ে মোৰ সকলো ওচৰত প্ৰাৰ্থনা। আৰু আজি ইয়াত যিহেতুকে এই যি প্ৰিণ্ট মিডিয়া হওক বা আমাৰ ইলেক্ট্ৰনিক মিডিয়া আহি এই মাছ ধৰা সেই কাৰ্যসূচী যে প্ৰচাৰ কৰিছে, তাৰ বাবে আপোনালোক সকলোকে মই মোৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।